প্ৰিয় শ্ৰোতা, আছামিজ ষ্টৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পল্লৱী নামৰ ছোৱালী এজনী আৰু তাইৰ দেউতাকৰ এটি কাহিনী আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছোঁ। আহকচোন আমি কাহিনীটিৰ মাজলৈ যাওঁ। পল্লৱীৰ চুক্তি আছিল যে পৰীক্ষাত প্ৰথম বিভাগ পালে তাইক দেউতাকে এটা 4G মোবাইল কিনি দিব। সেই আশাতেই তাই সকলো বাদ দি বহুত কষ্ট কৰি পঢ়িছিল। তাই ভাল ৰিজাল্ট কৰিলে 10,000 টকীয়া মোবাইল এটা কিনি দিম বুলি কথা দিয়াৰ বাবে কেইদিনমানৰ পৰাই পুৱাতেই উঠি অৰ্থৰ সন্ধানত ঘূৰিবলৈ লৈছিল তাইৰ দেউতাক। অৱশেষত ৰিজাল্ট আহিল। প্ৰচণ্ড ৰ'দৰ পইচাৰ বাবে দেউতাকে কঠোৰ পৰিশ্ৰমত ব্যস্ত হৈছিল। তেনে সময়ত তেওঁৰ জেপত থকা ফোনটো বাজি উঠিল। সিফালৰ পৰা পল্লৱীয়ে আৱেগ ভৰা কণ্ঠেৰে দেউতাকক ক'লে যে দেউতা, মই ফাৰ্ষ্ট ডিভিজন পালোঁ, লগতে 2খনত লেটাৰ মাৰ্কো পালোঁ। কথাষাৰ শুনাৰ লগে লগে দেউতাকৰ চকুৰ পৰা দুটোপাল চকুপানী বাগৰি আহিল। নিজকে তেওঁ পৃথিৱীৰ সকলোতকৈ যেন সুখী দেউতাক যেন অনুভৱ কৰিলে। কিন্তু পিছ মুহূৰ্তত তেওঁৰ মনটো বেয়াও লাগিল, কাৰণ এটা ফোন কিনিবৰ বাবে তেওঁ এতিয়াও টকাৰ যোগাৰ কৰিবই পৰা নাই। সিমানতে তেওঁ কামৰ পৰা ছুটী লৈ ঘৰলৈ গুচি আহিল। ঘৰত সোমোৱাৰ লগে লগে পল্লৱীৰ মাতষাৰ শুনি, তাইৰ এনেকুৱা এষাৰ কথা শুনি তেওঁৰ চকুপানী নিগৰি আহিল। তেওঁক সাবতি পল্লৱীয়ে ক'লে যে দেউতা, মোক এতিয়াই মোবাইল ফোন নালাগে দিয়া। HS পাছ কৰাৰ পিছতহে মই মোবাইল ফোন ল'ম। সঁচাকৈয়ে কি আচৰিত ন? কালিলৈকে যিজন ছোৱালীয়ে মোবাইল ফোনটোৰ কাৰণে পাগল হৈ আছিল, আজি সেই ছোৱালীজনীয়ে নিজৰ দেউতাকৰ কষ্টৰ কথা বুজি পাইছে। এনে ঘটনাৰ অলেখ সাক্ষী মধ্যবিত্ত পৰিয়ালৰ ছোৱালীবিলাক, যাৰ সপোনৰ ৰঙো ক'লা হৈ যায়, যাৰ জন্মদিনো সৰু সৰু ল'ৰা ছোৱালী দুটামানক বুটমাহ দিয়েই পালন কৰা হয়। মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীয়ে যেতিয়া আড্ডা মাৰে ন, তেতিয়া তেওঁলোকৰ কথা বৰ্তা শুনি খুব ভাল লাগে, কাৰণ তাত অনেক সপোন ঘূৰি ফুৰে। থাকে বহুতৰ নোপোৱাৰ বেদনা আৰু থাকে সপোন পূৰ্ণ কৰাৰ দৃঢ় প্ৰতিজ্ঞা। আৰু এনেদৰে হয়তো দামী ফোনৰ দৰে কোনো উপহাৰ পোৱাৰ লোভ এওঁলোকে এৰাই চলিব পাৰে, যিসকলৰ ওপৰত পল্লৱীৰ নিচিনা ছোৱালীৰ এজনীৰ পিতৃৰ কষ্ট বুজিব পাৰে। অদূৰ ভৱিষ্যতত তেওঁৱেই সফল হয়, আৰু যিসকলে পিতৃৰ কষ্টক হৃদয়ংগম কৰিব নোৱাৰে, তেওঁক টেটু চেপা দিয়ে, তেনে সন্তানৰ ভৱিষ্যত কি হয় আমি চাৰিওফালেতো দেখিয়েই আছোঁ। সেইসকল পিতৃলৈ সহস্ৰ প্ৰণাম, যিসকলে নিজৰ প্ৰতিটোপাল ঘামৰ বিনিময়ত সন্তানক মানুহৰূপে গঢ় দিবলৈ সক্ষম হৈছে। এই লেখা পঢ়ি থকাৰ সময়ত আপোনাৰ মনলৈ সেইজন ব্যক্তিৰে প্ৰতিচ্ছবি আহি থাকিব, যি হ'ল আপোনাৰ পিতৃ। হ'ব পাৰে তেওঁ মৃত অথবা জীৱিতও থাকিব পাৰে, কিন্তু আপোনালোকে এবাৰ হ'লেও চিঞৰি কওক যে দেউতা, মই তোমাক ভাল পাওঁ, মই তোমাক ভাল পাওঁ দেউতা। যদি আপোনালোকৰ ষ্টৰিটো ভাল লাগিল, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।